হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক অনিৰুদ্ধ এছ ব্লগলৈ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো ক্লিক কৰি দিব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বন্ধুসকল, মই ভাত আজি মই বনাম। ভাত কি বনাইছোঁ আপোনালোকক দেখুৱাইছোঁ। ভাত ধুনীয়াকৈ বোলে মই চাউল উলিয়াইছোঁ মই ধুনীয়াকৈ চাউল উলিয়াইছোঁ। এইফালে চাউল আছে আমাৰ, এয়া চাউল কুকাৰত দি দিলোঁ, ধুনীয়াকৈ কুকাৰত দি দিলোঁ। তাৰপিছত এইফালে কুকাৰত দি দিলোঁ। এই ভাত মই বনাইছোঁ এইকেইদিন, কিমান লোকৰ ভাত বনোৱা খাম, এতিয়া নিজে বনোৱাকৈ অলপ খাওঁ দেচোন দে, এনেকুৱা লাগে। আপোনালোকক দেখুৱাওঁ মই কেনেকৈ ভাত বনাব জানো নাজানো সেইটো দেখুৱাওঁ আপোনালোকক। এইফালে কুকাৰত চাউল দিলে মই ধুই আনিম। এইটো আমাৰ ৰান্ধনি ঘৰটো আৰু ধুনীয়াকৈ এনেকুৱা আমাৰ ভাঙা ফুটা ৰান্ধনি ঘৰ, এইটো গেছ আৰু বস্তু কেইটামান আছে আৰু একদম চৰি, ইয়াত পানী দিব পাহৰি গৈছোঁ মানে। হৈ গ'ল বন্ধুসকল। 25 তাৰিখে কাৰ আছাম ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ আছে। কমেণ্টত মোক জনাবচোন, মই জানিলে ভাল পাম অলপ। মোৰো আছে 25 তাৰিখে, মই যাম আমাৰ গোলাঘাট বগৰী জেঙত ইণ্টাৰভিউ দিবলৈ। তাৰ কাৰণে প্ৰচুৰ পৰিশ্ৰম কৰি আছোঁ, ৰাতিপুৱা গধূলি। আপোনালোকেও পৰিশ্ৰম কৰিব আৰু ফৰেষ্ট গাৰ্ডৰ যোনটো ইণ্টাৰভিউ চাকৰি আপোনালোকে লৈ ল'ব। নমস্কাৰ বন্ধুসকল। এয়া বগৰী পূৰা শুকাই থৈছে, একদম ধুনীয়া বগৰী, এনেকুৱা মিঠা বগৰী নহয়, খালে খাওঁ লাগি থাকে একদম। গোটেই চালনীখনত চালনী শুকাই থৈছোঁ, মই এটা দেখুৱাম। মজা, কি মিঠা বগৰী। এনেকুৱা টেষ্টি বগৰী কাৰোবাক লাগে যদি আহিব আমাৰ ঘৰত। বগৰী আছে, বহুত আছে। কমেও ৰাতিপুৱা সময়ত আমি যাওঁ পথাৰলৈ, তেতিয়া কমেও যিবোৰ টিয়া চাৰ আছে সেইবোৰে শৰাইটোতে বুটলিলে এবাটিংমান ওলাই। কোনোবা লাগে যদি আহি যাব। বন্ধুসকল, এই বাকচটো এটা বহুত ডাঙৰ কাহিনী আছে। কাহিনীটো আপোনালোকক কম দেখুৱাওঁ। বাকচটো, এই বাকচটো মৰিগাঁৱৰ আমাৰ বৰমা এজনে দিছিলে, গিফ্ট দিছিলে। এই বাকচটো ধুনীয়া, ইমানে টান নহয়। ইয়াত মানুহ ওপৰত জপিয়াই থাকিলেও এইটো পেটেকা হৈ নাযায় বস্তুটো। আমি আনিছিলোঁ, মোৰ বন্ধু নিতু, আপোনালোকে প্ৰায় দেখিছে মোৰ ফটোত। নিতুৰ লগত এই বাকচটো মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰাই, জাগিৰোডৰ পৰাই, ৰেল ষ্টেচনৰ পৰাই আনিছোঁ আমি। বৰমাজনে কিনি দিছিলে। তাৰপিছত আমি ঘৰলৈ লৈ আহোঁতে এনেকুৱা হ'লে, ট্ৰেইন ষ্টেচন দুটা জাগিৰোডত, ষ্টেচন দুটা, এটা ৰেল সিটো পাৰত, এটা ইটো পাৰত। তেনেকৈ আছিলোঁ আমি দুটাই এক নম্বৰ প্লেটফৰ্মত আছিলোঁ ষ্টেচনত। তাৰপিছত এলাৰ্জ কৰা নাই তেনেকৈ আছোঁ আমি। যেতিয়া ট্ৰেইন অহাৰ আধা ঘণ্টাৰ পিছত কৈ দিলে নহয়, ট্ৰেইন আহি সোমালেই ষ্টেচন, তেতিয়াই কৈছে যে ট্ৰেইন 2 নম্বৰ প্লেটফৰ্মত আহিব বুলি। তাৰপিছত আমাৰ ইমানে গধুৰ বস্তু চস্তু পূৰা সোমোৱা আছে সেই বাকচটোত। তাৰপিছত আমি কি কৰিম কি নকৰিম, যেনে তেনে দুজনে সেই বাকচটো যেনে তেনে চোঁচৰাই টানি আজৰি সেই 2 নম্বৰ প্লেটফৰ্মত উঠাই মেলি যেনে তেনে লৈ আহি ট্ৰেইন চলিব আৰম্ভ কৰিলে নহয়। তাৰপিছত ট্ৰেইনৰ দুজন দাদা আহি আমাক পূৰা ধৰি ট্ৰেইনত উঠাই দি একদম গুচি আহিলোঁ। নহ'লে সেইদিনা ট্ৰেইন মিছ হ'লে হয় একদম। আৰু ট্ৰেইন মিছ হ'লেতো আকৌ ট্ৰেইন নাই, আৰু আকৌ 60-70 কিলোমিটাৰমান মৰিগাঁও
উভতি আহিব লগা হ'লে আৰু সেইটো একদম কাহিনী মনত থাকি যোৱা কাহিনী আৰু আলু আমি আমাৰ মাহীৰ ঘৰত যাব লৈছোঁ। আমাৰ মাৰ ভনীৰ ঘৰত মানে তেওঁলোকৰ ল'ৰাটো নতুন আলহী এজন আহিছে। আলহীজনকে আমি আদৰিবলৈ যাওঁ আৰু আমাৰ ঘৰৰ সকলো পৰিয়ালে যাম। এয়া মোৰ গোটেই যাব মানে এয়া অকল এতিয়া ঘৰত আহি আছোঁ। ঘৰত মানে এইবাৰ মোক মানে এটা জেগা দেখাব শুই আছোঁ। এইটো মানে ONDC আছিলে আগতে। এই ONDCটো মানে বন্ধ হৈ গ'ল, এতিয়া এনেকৈ বঞ্জাৰ পৰি গ'ল মানে। এই ONDC আছিলে মানে গোটেইবোৰ ONDC মানে আছিলে। ONDCৰ এইবোৰ মানে এনেকৈ বনি মানে এনেকৈ এতিয়া জংঘল হৈ গ'ল, গোটেই জংঘল গোটেই জংঘল হৈ গ'ল মানে গোটেই জংঘল হৈ গ'ল মানে গোটেই